हेलो नमस्कार गुड मर्निং সুপ্ৰভাত কি খবৰ আপোনালোক সকলোৰে আশা কৰিছোঁ সকলো ভালেই আছে ময়ো ভালেই আছোঁ আজি ইয়াৰ এটা ভিডিঅ'লৈ আপোনালোকৰ আগলৈ আহিছোঁ চাওক বতৰ দেখিছে কেনেকুৱা এতিয়া 8টা বাজি গৈছে হ'লেও এনেকুৱা লাগিছে একেবাৰে ৰাতিপুৱা 6টামান বাজিছে নিচিনা আজি হৈছে 13 তাৰিখ আজি উৰুকা আৰু উৰুকাৰ দিনা চাওকচোন কেনেকুৱা বতৰ একেবাৰে গেলা বতৰ বৰষুণ এয়া গেলা বতৰত এবাৰ কেনেকৈ বিহু পাতিব তাতে ৰঙালীত বিহু নাচিব কেনেকৈ মানুহে হাই কক চকলেটি কক চাহ তাহ খাই গা পা ধুই এয়া কামত লাগি গৈছে ইমান গেলা বতৰ অকল এদিনে যি ৰ'দ দিছে কালিৰ দিনটোতে আমি যিমানখিনি পাৰোঁ কাপোৰ কানি ধুলোঁ আৰু শুকায়ো গ'ল বাৰু এতিয়া এইবিলাক লগাই দিছোঁ পাৰি দিছোঁ ডাঙৰ পৰ্দাখিনি আগতে ধোৱা আছিলে কাৰণে বাৰু বাচি আৰু এনেওতো কাপোৰবিলাক বাৰু ধুই থকাই হয় কিন্তু বিহু বুলি ক'লে আৰু কাপোৰখিনি ধুলেহে কিবা এটা ভাল লাগে নহয়নে বিহু ফিলিংছ এইবাৰ লাগিছে এনেকুৱা গেলা বতৰতে আমি বিহু পালন কৰিব লাগিব আৰু যি কি নহওক আপোনালোকলৈ বহুত উৰুকাৰ শুভেচ্ছা থাকিল এয়া তিল পিঠা এয়া মায়ে বনাই আছে আচলতে আমি এইখিনি কালিয়ে বনালোঁ বেছিভাগ পিঠা মায়ে বনাইছে মই দুটামানহে বনাইছিলোঁ এয়া মায়ে বনাই আছে ভাত খাই লওঁ এয়া পনীৰৰ চব্জি সৰিয়হ দি বনাইছিলে মায়ে আৰু চালাড এয়া চাওকচোন দীঘল টিঙিয়া এৰিবলৈ দেখাই নাই দীঘল দিয়ে আছে মোক ভাত পানী খাই উঠি অলপমান ৰেষ্ট কৰি এয়া গমৰ লাডু বনাই আছে মায়ে মই অকণমান হেল্প কৰি দিছোঁ বতৰটো অকণমান ঠাণ্ডা হ'ল এতিয়া দীঘল ঠেঙীয়াই চাগে এতিয়া অলপমান ৰেষ্ট কৰিছে আকৌ কোনটো পাকত দীঘল দিয়ে ক'ব নোৱাৰি দিনটো দিয়ে আছে বিহু বুলিও ৰেষ্ট নাই তাৰ আৰু এতিয়া এইবিলাক পিঠা পনাবিলাক বনাই আছোঁ বাকী যি থাকিব সেইবোৰ কাইলৈ বনাম কাইলৈতো গৰু বিহুৰ দিনাখনি পঁইতা ভাত খাব লাগে সেইকাৰণে এয়া ভাত তিয়াই ৰাখিছে এয়া মাটিমাহ গাত লগাবৰ কাৰণে আৰু
এতিয়া গাহৰি মাংসৰে ভাত খাই আজি ব্লগটো ইমানতে সামৰোঁ। নেক্সট ব্লগত আকৌ লগ পাম আপোনালোকক। বাই বাই, টেক কেয়াৰ, গুড নাইট।